মোৰ আজিৰ এই ভিডিঅ'টো হ'ল আমাৰ অসমৰ কিছুমান গৰীব মুছলমানসকলৰ কাৰণে কাৰণ তেওঁলোকক কিছুমান মানুহে কৈ আছে যে তেওঁলোক বাংলাদেশী তেওঁলোক ফৰেনাৰ্ছ বুলি তেওঁলোকক ফৰেনাৰ বুলি এই কাৰণে কৈ আছে কাৰণ কিছুমান মানুহৰ তাত যেতিয়া নোটিছ যায় ট্ৰিব্যুনেলৰ পৰা ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ পৰা যেতিয়া নোটিছ যায় তেওঁলোকে বুজি নাপায় বা হয়তো তেওঁলোকে ভয় খায় তেওঁলোকৰ ওচৰত গুটে ডকুমেন্টছ থাকে ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ পৰা যদি আপোনাক নোটিছ পঠোৱা হয় আপুনি কেতিয়াও নোযোৱাকৈ নাথাকিব লগালগ আপোনাৰ চিনাকি এডভোকেটৰ লগত কথা পাতিব আৰু যদি আপুনি হয়তো আপুনি ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ পৰা আপোনাক নোটিছ পঠোৱা পাছতো যদি আপুনি ফৰেনাৰ্ছ ট্ৰিব্যুনেলত নাযায় আৰু তাৰ পাছত যদি আপোনাৰ এগেইনষ্টত অৰ্ডাৰ হৈ গ'ল যে আপুনি ফৰেনাৰ্ছ বুলি কিন্তু আপোনাৰ ওচৰত পুৰা সব ডকুমেন্টছ আছে আপোনাৰ ককাকৰ যদি ভোটাৰ লিষ্টত নাম আছে আমাৰ ভাৰতত আৰু তাৰ পাছতো যদি আপোনাৰ এগেইনষ্টত অৰ্ডাৰ হৈছে যে আপুনি ফৰেনাৰ বুলি আপুনি লগালগ আপোনাৰ চিনাকি এডভোকেটৰ লগত কনসাল্ট কৰিব তাৰ পাছত আপোনাৰ চিনাকি এডভোকেটে কি কৰিব পাৰে হয়তো তেওঁলোকে ধৰকচোন হাইকোৰ্ট কৰিব পাৰে আৰু হাইকোৰ্ট কৰাৰ পাছত কি হ'ব পাৰে সেই যে ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ পৰা অৰ্ডাৰটো পাছ হৈছে আপুনি ফৰেনাৰ বুলি সেই অৰ্ডাৰটো হয়তো ষ্টে হৈ যাব বা আপুনি সেই যে আপুনি ফৰেনাৰ্ছ ট্ৰিব্যুনেলত নগ'ল নোযোৱা কাৰণে আপোনাক আকৌ সেই ফৰেনাৰ্ছ ট্ৰিব্যুনেল আপোনাৰ কাৰণে ফ্ৰেছ ট্ৰায়েল আকৌ আপোনাৰ ট্ৰায়েলটো আৰম্ভ কৰাব পাৰে কোৰ্টে আৰু বা আপোনাক যদি বৰ্ডাৰ পুলিচৰ পৰা ফোন কৰি আছে আপোনাক ডিটেনশ্যন কেম্পত লৈ যাব কাৰণে তাৰ পাছত আপুনি লগালগ আপোনাৰ চিনাকি এডভোকেটৰ লগত কণ্টেক্ট কৰি পেলাই আপোনাৰ চিনাকি এডভোকেটে কি কৰিব পাৰে আপোনাৰ বেলটো ল'ব পাৰে বিৰাট দৰকাৰী ভিডিঅ' সকলোলৈ শ্বেয়াৰ কৰি দিব জয় অসম